হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগৈ আৰু আমাৰো ভালেই। আৰু বহুত দিনৰ পাছত আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ভাবিছোঁ ৰেচিপি এটা দিম ফুলকবি আৰু চিম্পুল হয় তেনেই আৰু আগবঢ়াম আপোনালোকলৈ। কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেন্তে দেখাওঁ ৰেচিপিটো কেনেকৈ বনাওঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। বনাবৰ কাৰণে মই এনেকৈ ডাঙৰ চাইজৰ এটা আলু ইমানটো জোখত কাটি লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু ইফালে জলকীয়া 3টা কাটি লৈছোঁ আৰু নহৰুখিনি মই এইদৰে কাটি লৈছোঁ, খুন্দি লোৱা নাই। আৰু এয়া হৈছে জিৰা পাউডাৰ লৈছোঁ, তাৰ এচামুচ লৈছোঁ আৰু হালধি লৈছোঁ 1.5 চামুচ আৰু ধনিয়া লৈছোঁ এচামুচ আৰু কেইটামান পাঁচফোৰণ লৈছোঁ। আৰু ফুলকবিখিনি মই ইমান চাইজত এনেকৈ কাটি লৈছোঁ, মানে এইটো চাইজতে ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এতিয়া কেৰাহীখন গৰম হ'লত মই এতিয়া ইয়াত দিছোঁ মিঠাতেল আৰু মিঠাতেলখিনি গৰম হ'বলৈ দিম। আৰু মিঠাতেলখিনি গৰম হ'লত মই তাত দিম এতিয়া পাঁচফোৰণখিনি দি দিম। পাঁচফোৰণ দি পেলাই তাত মই দি দিম কেঁচা জলকীয়া 3টা যিখিনি কাটি থৈছিলোঁ সেইখিনি দি দিম আৰু লগতে দি দিম নহৰুখিনি দি ধুনীয়াকৈ মই ভাজি ল'ম অলপ সময়। নহৰু কেঁচা গোন্ধটো যোৱালৈকে মানে অকণমান ভাজি ল'ম, তাৰপিছত মই পিঁয়াজ দিম তাত। নহৰুখিনি ভাজি হ'লত গোটেইখিনি ভাজি হ'লত মই এতিয়া ইয়াত ব্যৱহাৰ কৰিছোঁ কাটি ৰখা পিঁয়াজখিনি আৰু পিঁয়াজখিনি মই দি দিছোঁ। এতিয়া এনেকৈ দি লৈ পিঁয়াজখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম অলপ সময়, যাতে পিঁয়াজ আৰু নহৰুখিনি ধুনীয়াকৈ ভাজ খায়। আৰু ভাজ খোৱাৰ পাছত মই তাত ব্যৱহাৰ কৰিম আলুখিনি। আৰু এইখিনি ভাজি হ'ল। এতিয়া ইয়াত ব্যৱহাৰ কৰিম মই কাটি ৰখা আলুখিনি দি দিছোঁ। এনেকৈ আলুখিনি মানে হাফ ফ্ৰাই হোৱালৈকে অলপ সময় ভাজি থাকিম মই। ঢাকি পেলাই প্ৰায় 3 মিনিট 4 মিনিটমান ভাজি ঢাকি ৰাখিম এতিয়া। আৰু ঢাকোনটো নমাই মই এতিয়া আকৌ লৰাই দিছোঁ আলুখিনি প্ৰায় হাফ ফ্ৰাই হৈছেগৈ আৰু এতিয়া মই তাত দি দিম কাটি থোৱা ফুলকবিখিনি। আৰু ফুলকবিখিনি দি ধুনীয়াকৈ লৰাই মই অলপ সময় ঢাকি ৰাখিম। প্ৰায় অলপ সময় ভাজি ল'ম এনেকৈ মিক্স হোৱাকৈ গোটেইখিনি, যাতে তেলখিনি ফুলকবিখিনিত লাগে ধুনীয়াকৈ। আৰু এনেকৈ লৰাই পেলাই অলপ সময়ৰ কাৰণে মই ঢাকি দিম। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম হালধি ব্যৱহাৰ কৰিম। তাৰপৰা আকৌ যিখিনি মই ৰাখিছিলোঁ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ গোটেইখিনি মই এনেকৈ দি দিছোঁ। দি গোটেইখিনি মিক্স হোৱাকৈ অলপ সময় লৰাই ল'ম ধুনীয়াকৈ, যাতে হালধিখিনি আৰু মছলাখিনি ধুনীয়াকৈ লাগে। এনেকৈ লৰাই পেলাই আকৌ পুনৰ ঢাকি দিম। আৰু তাৰ লগতে মই এতিয়া দি দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ 1/2 চামুচ দিম। আৰু ৰেড চিলি পাউডাৰ দিলে মানে কালাৰটো অলপ বেছি ধুনীয়া লাগে আৰু সেইকাৰণে দিয়া হৈছে। আৰু এতিয়া এনেকৈ লৰাই পেলাই মই আকৌ ঢাকি ৰাখিম পুনৰ। পানী মই এতিয়া ব্যৱহাৰ নকৰোঁ, পানী একেবাৰে লাষ্টত অকণমান পানী দিম
যাতে ভাজিটো অলপ গ্ৰেভি নিচিনা হয়। ঠিক তেনেকৈ এতিয়া মই তাত নিমখ দি দিছোঁ। যিমানটো পৰিমাণৰ নিমখ খায় সিমানটো পৰিমাণৰ দিব আপোনালোকে সোৱাদ অনুযায়ী। আৰু এতিয়া এনেকৈ লৰাই পেলাই আকৌ ঢাকি দিম। আকৌ ঢাকোন নলগাই আকৌ পুনৰ মই লৰাই দিম। ভাজিখিনি তেলটো মানে ভাজিখিনিৰ পৰা তেলটো ওলাই আহিছে আৰু তেলটো এনেকৈ বিৰিঙি গৈছে। প্ৰায় ভাজিখিনি অলপ হৈছেগৈ আৰু এতিয়া ইয়াত মই অকণমান পানী ব্যৱহাৰ কৰিম। পানী অকণমান দি দিম যাতে আৰু যিখিনি মানে কবিখিনি অলপ মাছটো সিজিবলৈ আছে আৰু যাতে ধুনীয়াকৈ সিজি যায় ভিতৰ মানে সেইকাৰণে তাত অকণমান পানী ব্যৱহাৰ কৰিব লাগিব। আৰু এতিয়া মই ইয়াত দি দিছোঁ মানে পিঁয়াজ পাত আছিলে, পিঁয়াজ পাত কাটি ৰাখিছিলোঁ দিবলৈ, সেইখিনি মই দি দিছোঁ পিঁয়াজ পাতখিনি। পিঁয়াজ পাত দিলে খাবলৈও ভাল লাগে, সোৱাদটো ধুনীয়া হয়। আৰু এনেকৈ পিঁয়াজ পাত দি অলপ সময় আকৌ লৰাই ঢাকি ৰাখিম। আৰু এতিয়া ভাজিখিনি কিনাৰে কিনাৰে মই অকণমান পানী দি দিছোঁ অকণমান যাতে ভাজিটো ধুনীয়াকৈ মানে সিজে আৰু গ্ৰেভি নিচিনা অকণমান হয়। মানে এনেকৈ পানী নিদিলে শুকানেই হ'ব, কিন্তু গ্ৰেভি কৰিম যিহেতু তাতকৈ অকণমান পানী তাত দি দিছোঁ। পানী বেছি দিয়া নাই, অকণমান দিছোঁ। এনেকৈ সিজি যাব আৰু জুইটো কমকৈ ৰাখিলেই হ'ব। আৰু এয়া ভাজি আমাৰ প্ৰায় হৈছেগৈ আৰু ভাজিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আলুটো ভাগি গৈছে আৰু এতিয়া ভাজিখিনি ধুনীয়াকৈ হৈ গ'ল আৰু 2 মিনিটমান ভাজি গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এয়া আমাৰ ভাজি ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু ইয়াত কাটি ৰখা কেঁচা ধনিয়া আছিলে তাত দি দিছোঁ ধুনীয়াকৈ। আৰু এয়া আমাৰ ভাজি ৰেডি, এতিয়া খাব লাগে আৰু। হেল্ল' এভৰিৱান, আৰু এয়া আমাৰ ফুলকবি ভাজি ৰেডি, এতিয়া খাব লাগে। আৰু আগতেও বনাই খাইছোঁ, খাবলৈ খুব ধুনীয়া, আপোনালোকেও বনাই খাব। আৰু মোৰ ৰেচিপিটো কেনেকুৱা হ'ল কমেণ্টত জনাব। আৰু আকৌও এনেকৈ ৰেচিপি দি থাকিম আপোনালোকলৈ। আৰু আজি তেন্তে আহিছোঁ এইটো ভিডিঅ'ৰ পৰা। আকৌ আন এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক পুনৰ।